মই ভালকে কৈছো তো তই কিবা এটা কথা পাতি আছো চ' কৰিম দে অলপ দেৰিকে কি আসি মানে লাইনত আছি মিউট কৰি লৈছো বৰ্তমান কি তই কি বেলেগ পাইছ মই কি বুজি চেষ্টা কৰিছ তই মই বেলেগ পাইছো মই বেলেগ ভাল পাওঁ মই তোক ভাল নাপাওঁ মই তোৰ চাই ভাল নাপাই পাইছো মই তাৰ লগত আছো তাৰ লগত ভালকে থাকিম মই হচি যে সঁচা কথা কৈছো ব্লক মাৰোতে নম্বৰটো মোৰ নম্বৰ ব্লক মাৰ দিছিল আছে তাৰ লগত খুব থাকিম বুলি এক্সপেক্ট হ'ব তো গাইজ গুড মৰ্নিং এণ্ড স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু ডেইলি ব্লগতে আহিলো আপোনালোকৰ মাজত মই ঋতু ভাই আৰু গাইজ আজি ভিডিঅ'ত টাইটেল এণ্ড থাম্বনেইল চাইটো গমেই পাইছে আপোনালোকে কি হবা যাই আছে হয় গাইজ আজি মানে প্ৰেংক কৰিব যাই আছো মোৰ গাৰ্লফ্ৰেণ্ডৰ আৰু গাইজ বেছি দেৰি নকৰি এই প্ৰেংকটো মানে ষ্টাৰ্ট কৰো মানে গাইজ চাও ৰিয়েকশ্যনটোনো কেনাই হয় আপোনালোকো দেখো লগতে ময়ো চাওঁ আৰু গাইজ এই প্ৰেংকটো কৰিব লগা হলি আমাৰ লাগব দুটা মোবাইল তো এটা আছে তো মোৰ এটা আছে এবেগে আৰু এটা কনটো লাগব নাই তই কৈছিলি না একদিন এনড্ৰইড মোবাইল তই নচলা বুলি মই নেদাও মোবাইল এই গাইজ এনড্ৰইড মোবাইল নচলাকে মই এইটো চলাই আছো মানে এই দুটা মোবাইল কিয় লাগব আপোনালোক কৈ আছো মানে এইটো মোবাইল দি মই এটাত ফোনটো লৈ থৈ দিম মানে তাইৰ মানে এতিয়া ফোন কৰিব টাইম হৈছে যিহেতু মানে গাইজ এৰ লগত মই ব্যস্ত থাকিম তাই মানে সন্দেহ কৰিব মই কাৰ লগত ব্যস্ত আছো তো চাও ৰিয়েকশ্যন চাও কেনা হয় গাইজ তাৰ পৰা মানে ৰাস্তাৰ কাষৰ পৰা অলপমান এবেগে সোমাই আহিলো এইটো ৰাস্তা তো তাৰ পৰা অলপমান সোমাই আহিছো এবেগে কাৰণ তাতে গাড়ীত মানে ট্ৰেক্টাৰ চেক্টাৰ হৰহৰি মৰমতি মানে আপোনালোকে চাউণ্ড কোৱালিটি ভাল নাপাব তো সেইকাৰণে অলপমান সোমাই আহিলো এইটো চাইডে তো এতিয়া মানে ভিডিঅ'টো কৰো তো গাইজ এতিয়া মই বৰ্তমান কনক ফোন মাৰিম এই ফোনটো ৰিচিভ কৰিবি তই তোৰ লগত ৱেটিং থাকিম মানে মই মিট কৰ তো গাইজ বৰ্তমান কনক ফোন মাৰছো তো ৱেটিং আছো তো চাও কিমান টাইম মানে পিছত ফোন আহে মানে ফোন আহিবা টাইমটো হৈছে এখানি বৰত ফোন আহে সদায় মানে এখানি বৰতে মানে ভিডিঅ' চিডিঅ' বনবা গেলি বা কাম চাম গেলি এখানি বৰতে ফোন মাৰে তো চাই লওঁ গাইজ কোনদিনা মানে এনেকৈ মোক ব্যস্ত নাপায় ফোন আহিছে ফোন আহি গৈছে গাইজ তো ইগনোৰ মাৰিম বৰ্তমান ইগনোৰ কাটি দিছো ফোনটো মানে বৰ্তমান ইগনোৰ মাৰিম কোথা হচ্ছি না এগলা ভালকে ক্যামেরা করবি কিন্তু দোষ ক্যামেরা তো বেয়া না কাটি দিছো এই বাবা কি ভাওনা লাষ্টত যায় কিজানি মোক মানন্তে কিজানি মোৰ 12 বাজে আৰু ক'ব নোৱাৰছো আৰু আজি যোনটো প্ৰেংক কৰিব যাই আছো মানে জিন্দগী সে মতলব কিবা দেই ডাইলগ সং মাৰিব নাজানো মই আৰু ফোন আৰু হৈছে এইবাৰ কাটি দিওঁ ন কাটি দিওঁ এইবাৰ তিনবাৰত ধৰি মানে দুইবাৰে ইগনোৰ মাৰিলো তিনবাৰত ধৰি মানে কোনদিনা বা ব্যস্ত থাকিলে মই ফোনটো ৰিচিভ কৰি কওঁ বোলে মোৰ লগত ব্যস্ত আছো তো হ'ব দে মানে আজি মানে ফোনটো ৰিচিভ কৰি কোৱা আজি কাটি দি আছো মানে বেলেগ এপিট কথা পাতাটো হৈ আছো আৰু মই বেলেগ এপিট এহাত ওপৰত কিবাকে পুচ্ছি তাকে আৰু এগলা প্ৰেংক চেংক কৰি জিনি পাল দূৰে কৰি দিয়াও তুমি নিলি মাথা খুঁজো আসি ফোন আছে রিসিভ করি হ্যালো হ্যাঁ হ্যাঁ এ নয় নাই যে কথা পাতি আছো র আমরা মানে গাইছ নয় নাই যে কথা পাতি থাকা বুলি কম নাই যে কথা পাতি থাকা বুলি ওখান মানে সি ভিডিঅ' বনাব লাগি লগতে ঠাই না গম পাৱা যোৱা মানে চান্সটো থাকে তো সেইকাৰণে কৈছো নয় নাই যে ভিডিঅ' কথা পাতি আছো আৰু অলপ দেৰিকে মাৰাহে কথা আৰু মানে মাৰবো মই জানো তার মানে মাথারিতে বস্তু হলে ই নয় না যে কথা নাই বেলেগে যে কথা হচ্ছে মানে এখন দেখছো মাথাত খেলাই মানে সেইটো কাৰণে আৰু সেইকাৰণে ফোন কাটাত লইলে আৰু একবাৰ মাৰে চাই আৰু তো ওয়েট এইটো আনকাট ভিডিঅ' হ'ব গাইজ অলপমান আপোনালোকে ওয়েট কৰক আনকাট ভিডিঅ' এইটো কোনো ধৰণৰ কাটা কাটি চিষ্টেম নাই যিহেতু মানে প্ৰেংক ভিডিঅ' না কাটা কাটি একদমেই চিষ্টেমে নাই আৰু মুতলীয়া বতাহে মোক আহি কলা যায় নাই গাইজ ফোন চোন পাহাড়রে চোখ দিখে লোকেশনটো বঢ়িয়া লোকেশন কিন্তু না লোকেশনটো ভালে ঠাণ্ডা ৰ'দো আছিল তো এতিয়া ঠাণ্ডা সেই বোকা পাৰ হৈছে এই বোকা এই গাড়ী এই গেছে ভিডিঅ'খনৰ নামতে বোকা চোকা গোটাই মানে পাৰ কৰি सात समुंदर पार करके हम अपना आपको लोग आप फोन आ लोगों गया के है लिए आपके पास फोन आ गया फोन आया मैंने पता ही नहीं चला ये रिसीव करो ना का इग्नोर मारो रिसीव रिसीव कर
হেল্ল' 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 হা এই জনকাল লগত কিয় লাগে ইমান তোক নাই নাই কথা চিধা বুলি কৈছো না আৰু কি বাৰ বাৰ ফোন মাৰি আছা কৰিছো দে তাই নকৰাই নাথকো দে আকৌ কাৰ লগত কথা পাতি আছা কথা দিছো নহয় নে চিয়ে কৰিছো তই কিয় নহয় নে ইমান টাইম কথা পাতিব নোৱাৰো নেকি নৰিতো নৰিতো দে গাইছ এই হলটো কিবা হৈ থাকে ন ফোনটো কিবা সেই কৰাৰ পিছত হলটো অফ হৈছে দে আৰু গাইছ মানে এই দমত মানে অলপমান হেৰি খঙত কথা টাইপ কৈছো কাৰণ তেতিয়া মানে অলপমান সন্দেহটো বেছি হ'ব কেমেৰাটো অলপমান ওপৰত ধৰিবি ভালকে ধৰিবি ইমানো এটা মাথাৰ ওপৰত নহয় অলপমান ভালকে যে বেকগ্ৰাউণ্ড মানুহটো ভালকে আহো আৰু তাই এতিয়া অলপমান বেছি মাথাত মানে বেছি খেলে সন্দেহটো সেইকাৰণে কোনদিনা মানে এনেকে মই কথা নকাও ফোনত তো আজি মানে ক'লো তাই মাথাত নিশ্চয় কিবা নহয় কিবা এটা খেলছি জানো মই এনেকুৱা জাগাত থাকবা বুলি গাইছ এচিও পাত্তা নাপায় সঁচা কথা কৈছো এনেকুৱা ঠাণ্ডা বতাহ বঢ়িয়া ভাল লাগে কিবা এটা আনকাৰ্ড ভিডিঅ' বিৰক্তি পাবি অলপ আনকাৰ্ড না কাৰণ ফোন অহা নাই বৰ্তমান ৱেইট মানে এই কংকনৰ ফোনটো মই নাকটো নন ষ্টপ লগাই থৈ দিম ইয়াৰ ফোনটো কংকনে আহিছে পইচা লাগব ফোন লগাই থ পইচা লাগব পছি হে মই যদি ইউটিউবৰ পালো হয় মই তোক দিলো হয় এতিয়া ইউটিউবৰ পৰা নাপাওঁ মই তোক কিয় দিওঁ নাজনো তোৰ লগৰ হাতীৰ তাহানি কৰিব নোৱাৰা আসি ফোন আসি ভালকে এগলা উঠছি না নাই ভালকে কেমেৰা করবি কিন্তু লাষ্টত যাতে আৰু দিগদাৰ হৈ যাব না হেল্ল' হেল্ল' কি চিনু ইমান ফোন মাৰি আছা যেন কিয় এটা কথা পাতি আছ কি কনফাৰেন্স কিহৰ কনফাৰেন্স লগাব লাগে আৰু কি কনফাৰেন্সত লগাব লাগে আকৌ কনফাৰেন্সত লগত নাই ফোন কাট কৰিম নহয় মই দেৰিকে অলপ দেৰিকে কৰিম দে ভিডিঅ' বনবা যাম মই এতিয়া তাৰে কথা পাতি আছো আৰু কনফাৰেন্সত নলগাই হ'ব দে তোৰ লগত মই ইমান কথা বকি থাকিব মোক খুজি মাতি থাকিব টাইম নাই কিবা এটা কথা পাতি আছো যা মানে সন্দেহ কৰিছি নহ'লে কনফাৰেন্সত লোৱাৰ কথা নকয় আহিছে নে ফেমটো চাবি মানে কনফাৰেন্সত লগত থাকি কেনে সন্দেহ কৰিছি মানে তো চা মানে এতিয়া এইটো আমি ট্ৰেইলাৰ পিকচাৰ বাকীয়ে মানে এতকে আগত আৰু আছে হবা এনেকুৱা বিশাল কাজিয়া এখন হ'ব গাইছ বিশাল কাজিয়া এখন হ'ব সেই কাজিয়া হয়তো অফ কেমেৰা হ'ব অন কেমেৰা নহ'ব পাৰে আৰু ফোন মাৰছি এইবাৰ ফোন কাটি দিম এইবাৰ ৰিচিভ নকৰো কাটি দিছো আৰু গাইছ চাব পাৰে আৰু ফোন মাৰছি এইবাৰ ৰিচিভ কৰিম চাও কেমেৰাটো শুনবো হেল্ল' কিনো হচি কিনো তোৰ কচোন ফোন যে মাৰি আছা ইমান তোক কি ফোন নকৰিম নেকি মই হা কি কাটো বুলি কিবি কাটবা কি বকা কাটো বুলি নাকটি কিবা নাকটো বুলি কাটিম নেকি আকৌ কনফাৰেন্সৰ লগত নাই মই কৈছো নাই ভিডিঅ'ৰ কথা পাতি আছো কিবা এটা নালগে তই শুনবা তোক গোটা কথা শুনাম নেকি মই ফোন কাট দে হ'ব দে ইমান আৰু সেই কৰি থাকিব নালাগে তাই इस बार तो मुझे पता चलेगा इस बार तो মানে গাইস ইবাৰ দিব আৰু বেয়া দিব ইবাৰ আসে লগ ফোন আছে কেমেৰা ধৰে रुको जरा सबर करो हेलो हेलो কি কিবা মই কৈছো না নাই কিবা এটা ভিতৰৰ কন্টেনৰ কথা পাতি আছো এনে কথা পাতি নাই নহয়
কি হৈছে ৰ মায়ে নেদে কথা পাতিছা কি মানে তই কি ক'ব চেষ্টা কৰিছ কি মাইনে ৰে কি ভাষা এইগিলা কনফাৰেন্সত লগতে কমাৰ্চ কিয় লগাব লাগে এনে আৰু কোন কনফাৰেন্সত লগা আজি কিয় লগা নাই কিবা এটা কন্টেনৰ কথা আছে চব কথা শুনিব নোৱাৰি নহয় এনে কনফাৰেন্সত লগা আজি কিয় লগা নাই আমি ক'লো তহঁতক চব কথা শুনিব নোৱাৰি নহয় পাৰি কনফাৰেন্সত লগা নৰো কনফাৰেন্সত লগাবা মই মায়ে নেদে কথা পাতিছা কেনেকুৱা কনফাৰেন্সত লগাবে কথা ভাল কবি দে ভাল কৰি কৈছো বেয়া কৰি কৈছো নেকি কি মাইনে তই আছ আৰু বেলেগ নাই আচ্ছা সেইকাৰণেতো কনফাৰেন্সত লগা নাই কি সেইকাৰণেতো কনফাৰেন্সত লগা নাই লগতে নৰি দে লগাবা দে হ'ব দে কি হ'ব দে লগো হ'ব দে Hey guys, আসি লাইনত ন অকণ সঁচাকে বেয়া পাই যায় কি কৰিবা আৰু শুনিছি সঁচাকে বেয়া খাবলৈ তাকে তোৰ এখন তো পৰা তো আপনি নাপাওঁ মই কিবা এটা পাইছো শুনিছি না ঐ মই কিবা এটা কথা পাতিছো বাৰ বাৰ এনেকে ফোন মাৰি মাৰি ডিষ্টাৰ্ব নিদিবি মোক হা ফোন করছি না আজকা কি ফোন করছি না না কাছুর তোর তো মাত্র কথা হচ্ছে নাকি মই কিবা এটা কথা পাতি আছো তই বাৰ বাৰ ডিষ্টাৰ্ব দি আছা তোর নাচ পিটে ভালো করে হচ্ছে দে হ'ব দে কিবা এটা কথা পাতি আছো কৰিম দে অলপ দেৰিকে কি কি রং করে বেলেগ পাচ্ছে যদি নকো আসি মানে লাইনত আছি মিউট কৰি লৈছো বৰ্তমান কি তই কি বেলেগ পাইছে মানে কি বুজি চেষ্টা কৰিছ তই এখানে তো লগা না কনফারেন্স তো পাইছো মই বেলেগ মই বেলেগ পাইছো মই বেলেগ ভাল পাওঁ মই তোক ভাল নাপাওঁ মই তোৰ চাই ভাল নাপাই পাইছো মই তাৰ লগত আছো তাৰ লগত ভালকে থাকিম মই হৈছে এতিয়া সঁচা কথা কৈছো শোনাত কে সেই চব কথা ক'ব নোৱাৰি নহয় চব ডিটেইলছ তোক কম নেকি পাইছো আৰু মই তোৰ চাই ভাল পাইছো এই ভিডিওত কে উঠেছিল মোক কি কি হৈছে হেল্ল' কি হৈছে ভিডিওত কে উঠেছিল মোক ভিডিঅ'ত বিচাৰিছিলো আগৰ কথা আগতে গেছি এতিয়া বাদ দি এতিয়া তুইছ নাই আগৰ কথা আগতে গেছি এতিয়া তুইছ নাই না কি আগৰ কথা হ'ব দে কথা হ'ব দে ভিডিঅ' ডিলিট কৰি দিম কি আছে কে ডিলিট করবে তো ইচ্ছা দিশা না না নরা ডিলিট করবে ভিডিঅ' ডিলিট কৰি দিম মই তোৰ লগত মই হ'ব মই তোক ইমান তোৰ লোকে চুৰকে মই বেলেগ সেই কৰা নাথাকো তোক মই সেই কৰি নাথাকো হ'ব তোৰ লগত মোৰ আজিৰ পৰা একো নাই মই বেলেগ এটা পাইছো তোৰ ভিডিঅ' যি আছে গোটেই ডিলিট কৰি দিম কিবা যদি আছে তোৰ ইনষ্টা মোৰ তাত তোৰ বস্তু যদি মোৰ তাত আছে তেতিয়া মই ডিলিট কৰি দিম তই এটা চাপাবি তইও ভাল পাবি যা নাঙ্গে দে ভাল মোক বেয়া তো এটা মই নৰো দে ৰাখিবা মই বেলেগ পাইছো এইটো হ'ব দে মই বেলেগ যিহেতু পালো তোৰ তোকো আৰু বেছি মিছা কথা কৈ নাথাকো হ'ব দে বাই কোন আছে ছিল সবাই জানার বিষয় বাদ দিবে নাকি কি সবাই জানার বিষয় বাদ দিবে নাকি চবে জানা নাজানা কি আছে বাদ দি তাই একজন আছে তাইক মই কিয় বাদ দিম তাইক পাইছো মই তাইক থবা দিবা নোৱাৰো মই তাইক থবা দিবা নোৱাৰো তাই মোতকে তাই তোতকে মোক বহুত ভাল পায় আৰু বহুত মৰম কৰে হয় নাকি মোক আগে বেছে না তাকে আগে বেছে যাকে আগে নাপাও যোনে বেছি ভাল পায় বা যোনে বেছি মৰম কৰে মোক বেছেন বাদ দিবে নাকি সবে জানার বিষয় কি আছে কি নাই কি আছে চবে জানে আৰু জানছি এতিয়া নাজনে এতিয়াও জানবো দে বাদ দিয়া বুলি আৰু জন আছিল তাক বাদ দে তাইক মই কিয় বাদ দিম তাই তোতকে তাই বহুত মোক মৰম কৰে বহুত ভাল পায় চ' মই তোক বাদ দিম তাইক কিয় বাদ দিম আৰু তাক মই ঠকা নাই তোতকে তাই থৈ গ'ও বহুত তই যদি ভালে নাপাই ইমান দিনকে টাইম পাছ কৰি আছিলে মোৰ লগত
টাইম পাছ কৰি আছিলোঁ আছিলোঁ আৰু মানে টাইম পাছ কৰা আমি দিনকে আসছে মোৰ লগত কি টাইম পাছ মানে কি আৰু আছিলোঁ আৰু তারপর ইমান নাটক করতে নাগিছিল না ইমান দিনে ভাল পোৱা নাটক কি যায় ভাল পোৱা নাটক মানে কি আৰু তো ভাল তো জানো এই আৰু কথা এনে কথা পাতি আছিলোঁ আৰু ভাল পোৱা ইমান তোৰ মই ইমান ভাবা নাই আৰু আমার নাটক করবে নাগিছিল না দে যি হৈছে দে যদি তাইর লগতে থাকে বলে বিচারে এতে হচ্ছে ব্লক মারতে নাম্বার তো আমার নাম্বার ব্লক মার দিয়েছিল তার লগত সুখত থাকে বলে বিচারতে হবে এই গাই এ সঁচাই গাইছ ফোন কাটি দিছে এইবাৰ সেই কংকনৰ ফোনটো কাটো মই মাত্ৰ মাই গড কি হ'ব কি এতিয়া মানব লাগে আৰু মই মানে কি ভিডিঅ'ৰ নামত কেতিয়াবা মানে মই এনেকুৱা হ'ব গাইছ চবকে এৰিব লগা হৈ যাব মানে আজি এই লগত প্ৰেংক কৰিলো আজি এই মানে সঁচাকে ভাব বুলি ভাবি কিনে নিজে মানে মানে বাৰু যিয়ে না মোৰ টপিকটো এনেকুৱা আছিল কি তাই যেতিয়া মোক বাদ দে এইটো টপিকটো এনেকুৱা আছিল মোৰ আজি ভিডিঅ'টোৰ তো ফোন কৰ নালি গাইছে লাষ্টত যায় আৰু দিগদাৰে হ'ব আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ ব্লক ব্লক মাৰি দিছে ফোন কৰিব পাৰে তোক আপুনি ডায়াল কৰা নম্বৰটো ব্লক মাৰছি লাষ্ট তাৰপিছত মোক মাৰিছে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্লক মাৰি দিছে তাই কিন্তু কাঞ্চি নি ভাল তাই হেৰি কৰিছে একদম মানে একদম ইম'চনেল হৈ গৈছে তাই পিটো মানে আৰু কৈছে কংকৰৰ মোবাইলটো লৈছোঁ চাব পাৰে কংকৰৰ মোবাইলটো লৈছোঁ যে এৰ মোবাইলটো ফোন মাৰো নম্বৰটো নাই নেকি মোৰ তাত নাই আপুনি কল কৰি তোৰ নম্বৰটো ইয়াতে আছে নে কিবা নাই হেল্ল' হেল্ল' কি ব্লক মাৰলি যি মোৰ নাম্বাৰটো হবতে কি হ'ব দে হা ফোন কে হলদে হবতে কি ফোন কিয়া কৰলি আৰু হেল্ল' শুন হেল্ল' প্ৰেংক কৰিছিলোঁ ভিডিঅ' বনাই আছোঁ না তা চাব দিব আচালকে বনাই সঁচা নাই তাক আচালকে বনাই সঁচা কেমেৰা কালি গেলি ভিডিঅ' লাগে মিছা আছো এদিন ভিডিঅ' বনাই আছো প্ৰেংক কৰিলো তোৰ লগত সঁচাই প্ৰেংক কৰিছো হেল্ল' চিৰিছি মানন্দ যাক 1 ঘন্টা লগ ধৰচোন লাষ্ট ট্ৰাই মানে গাইছ বাটো বেয়া ভালকে পৰব চাগে মাৰ মোৰ গেল জীৱ নাযায় দেই আপি পাম আৰু গেলি কথা হেল্ল' সঁচাই প্ৰেংক কৰিছো কালি গেলি ভিডিঅ' পাবি দেই তই কেমেৰা অনে আছে এইটোও কেমেৰা অন আছে এতিয়াও কেমেৰা অন আছে সঁচাই মই বেলেগ কাকো ভাল নাপাওঁ দে তোকে পাওঁ আপি ভাল মই সঁচাই তোকে ভাল পাওঁ বেলেগ নাপাওঁ নাই দেই বেলেগ মই প্ৰেংক কৰিছো জাষ্ট প্ৰেংক কৰিছিলো এটা কালি ভিডিঅ' নাপবি নেকি নহলে এটা মই ক্লিপ দিছো তোক হোৱাটসएपত চাই लो गए 7 समुंदर पार करके हम उस पर गए थे प्रैंक करने के लिए मेरी गर्लफ्रेंड को तो बजी पलट गई মানে এর মোবাইল ফোন করে কলো না আপনারা তো শুনলাকে মানে সঁচাকে মানে গাইছ লাষ্টত যাই মানে এর নামতো ব্লক মাৰি থৰিলা তো যে মানে ঘৰত যাই কিনে গাইছ মানব লাগিল চকো বোলে ফোন কৰি কিনে কৈছি পেলাই হৈছি দে চাবি বাবা চাই এলো ৰাস্তাত তই প্ৰেংক ভিডিঅ'টো আপোনালোক কেনে লিখে কমেণ্ট কৰি নিশ্চয় জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব তো জাষ্ট কেনে লিখি এইটো কথা জনাব আপোনালোকৰ মতামতটো দিব মানে আপোনালোকে চাই কেনে পেলাক তো মানে গাইছ আপোনালোকে যদি চাই ভালতো পাবই চাগে মোৰ আন্দাজ আৰু ভাল পাব প্ৰেংক চেংবিলাক মানে চাই বেছি ভাল পায় মই ভাল পাওঁ চ' সেই হিচাপে মানে আজি কৰিলোঁ মানে বহুত দিন আগৰ পৰা ভাবি আছোঁ বোলে এই প্ৰেংকটো কৰিম কিন্তু সময় সুবিধা মিলা নাছিল তো আজি ফাইনেলি মানে কৰি দিলোঁ মানে গাইছ ফাইনেলি আজি কৰি দিলোঁ প্ৰেংকটো তো আপোনালোকে গমেই পালাক মানে যে যাওঁ গাইছ ঘৰত যাওঁ অলপমান মানুহ গ'ল মানে এই কি ক'মে
বেয়াকে মানে প্ৰেংক কৰা আনপাছো আৰু অলপমান প্ৰেংক কৰি জ্বালা দে বললো চাগে ভিডিঅ'ৰ নামত কেতিয়াবা গেছো চাওঁছোৱে মই হা যি নহওক বাৰু আপোনালোকৰ মাজতনো কি আপোনালোকৰ কাৰণে চব কৰি দিম গাইছ জান হাজিৰে মেৰা তো গাইছ আজি ভিডিঅ' এইখিনি আছিল ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ যাব নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই ধন্যবাদ গাইছ জয় অসম জয় জুবিন দা বাই বাই